জুবিন দাৰ মৌৱে কান্দিছে মৌচুমীৰ ধৰ্ম বিচাৰ কৰা নাই অসমীয়াই হিন্দু অমৃত প্ৰভা মহন্তই জুবিন গাৰ্গৰ বিষয়ে কুৎসা ৰচনা কৰিলে কিন্তু মৌচুমী আলিফাই স্বীকাৰ কৰিলে জুবিন গাৰ্গৰ ঐশ্বৰিক শক্তি জুবিন দাৰ প্ৰাণৰ দুমাহ হ'ল এতিয়ালৈ সেই যন্ত্ৰণাৰ পৰা মুক্ত হ'ব পৰা নাই ৰৈ ৰৈ বিনালেৰ নায়িকা মৌচুমী আলিফা প্ৰথম লোক পাওঁতে মৌচুমী আলিফাক মৌ বুলি নাম দিছিল জুবিন গাৰ্গে মৃত্যু পৰ্যন্ত জুবিন দাৰ বাবে তেওঁ মৌৱেই হৈ থাকিল মৌচুমীক পিতৃবৎ স্নেহেৰে আৱৰি ৰাখিলে জুবিন দাই কিন্তু তেওঁ সমানে স্নেহ কৰা অমৃত প্ৰভা মহন্তই জুবিন দাৰ চৰিত্ৰ হনন কৰিলে সম্প্ৰতি বিভিন্ন অনুষ্ঠানলৈ নিমন্ত্ৰিত হৈছে মৌচুমী আলিফা ৰৈ ৰৈ বিনালেত জুবিন দাৰ সহশিল্পীগৰাকীক চাবলৈ মন কৰিছে অসমৰ ৰাইজে গতিকে ৰাসোৎসৱকে ধৰি বিভিন্ন অনুষ্ঠানৰ মঞ্চতে শুৱনি কৰিবলগীয়া হৈছে কিন্তু কোনো অনুষ্ঠানতে মৌচুমীয়ে ভালকৈ কথা ক'ব পৰা নাই প্ৰতিবাৰে জুবিন গাৰ্গৰ নাম মুখত লোৱাৰ সময়ত মোৰ বুকুত হুকে খুন্দা মাৰি ধৰিছে কান্দি কান্দি মৌচুমীয়ে কৈছে জুবিন গাৰ্গৰ ঐশ্বৰিক ক্ষমতাৰ কথা জীৱনৰ অন্তিমখন চিনেমাত জুবিন দাই যিগৰাকী অভিনেত্ৰীৰ সৈতে কাম কৰিছিল তেওঁ বুজি পাইছে শিল্পীজনৰ মনৰ কথা কিন্তু অমৃত প্ৰভাই বিপৰীত কামটোহে কৰিলে মৌচুমীৰ শিশু অৱস্থাতে জুবিন গাৰ্গে লগ পাইছিল তেতিয়াৰ পৰা ৰৈ ৰৈ বিনালে পৰ্যন্ত মৌচুমীৰ সৈতে কেইবাবাৰো জুবিন গাৰ্গে কাম নকৰিলে মৰমৰ মৌজনী হিন্দু নে মুছলমান সেয়া এবাৰলৈও তেওঁ চিন্তাই নকৰিলে কিন্তু তেতিয়া ৰাজ্যত বলিছিল বিষাক্ত সাম্প্ৰদায়িকতাৰ বতাহ সেই সময়তো জুবিন গাৰ্গে মৌচুমী আলিফাৰ সৈতে দেশে বিদেশে শ্বুটিং কৰিলে তেওঁ অন্ধৰ ভাও জুৰি মৌচুমী আলিফাক ভৱিষ্যতৰ বাবে পথ প্ৰদৰ্শন কৰিলে সেই মৌচুমীৰ বাবে জুবিন গাৰ্গেই ভগৱান সম্প্ৰতি কেইবাটাও অনুষ্ঠানত মৌচুমীয়ে অংশগ্ৰহণ কৰিছে তেওঁ হৈ পৰিছে অসমৰ চিৰন্তন ধৰ্ম নিৰপেক্ষতাৰ প্ৰতীক জুবিন ধৰ্মী অসমীয়াই দেৱী বুলি মৌচুমীক স্বীকৃতি প্ৰদান কৰিছে এটা কথা প্ৰতিপন্ন হৈ পৰিছে যে অসমীয়া মজ্জাগতভাৱে ধৰ্ম নিৰপেক্ষ কিন্তু সাম্প্ৰদায়িক শক্তিৰ প্ৰভাৱতহে অসমীয়া সমাজখন দিকভ্ৰষ্ট হৈ পৰিছিল পিছে জুবিন গাৰ্গৰ আকস্মিক বিয়োগে অসমীয়াৰ মজ্জাগত ধৰ্ম নিৰপেক্ষতাকে আকৌ এবাৰ প্ৰতিপন্ন কৰিলে এই প্ৰকৃত অসমীয়াৰ পৰিচয় হৈ পৰিল মৌচুমী তেওঁক চাবলৈ অসমৰ গ্ৰাম্যাঞ্চলত ৰাইজৰ মনত হেঁপাহ জন্মিছে অগণন অসমীয়াই মৌচুমীৰ পৰা জানিব বিচাৰিছে জুবিন গাৰ্গৰ জীৱনৰ কথা যিহেতু তেওঁ জুবিন গাৰ্গৰ সান্নিধ্য লাভ কৰিছিল সেই মৌচুমীকো অসমীয়া অনুৰাগীয়ে গোসানী বুলিয়ে মৰ্যাদা প্ৰদান কৰিছে তেতিয়া মৌচুমী নামৰ যুৱতীগৰাকী হৈ পৰিছে অসমৰ সবাতোকৈ চৰ্চিত অভিনেত্ৰী তেওঁৰ ধৰ্ম কি বুলি ক'লেও কোনেও প্ৰশ্ন কৰা নাই মাত্ৰ মৌচুমী আলিফা জুবিন ধৰ্মী বুলিহে সকলোৱে মানি লৈছে জাতি ধৰ্মৰ ঊৰ্ধলৈ গৈ জুবিন দাক যেনেদৰে মহামানৱ হৈ পৰিল তেনেকৈয়ে মৌচুমীয়েও বিভেদহীন সমাজ গঠনৰ পথ প্ৰদৰ্শন কৰিব বুলি আশাবাদী অনুৰাগী